हेलो फ्रेंड्स দেখা পাইছে মই ৰাতিখন অৰ্থাৎ ৰাতি এতিয়া প্ৰায় 1:30 বাজিছে এই 1:30 বজাত মই অকলে বৰ্তমান গাড়ী চলাই গৈ আছো এটা নিৰ্জন ৰাস্তাৰে মোৰ ওচৰ ষ্টেচনখনলৈ এই ষ্টেচনখন মই আপোনাক দেখুৱাই আছো বৰ্তমান মই গৈ আছো মানে কি আৰু চাপৰমুখ ষ্টেচনলৈ গৈ আছো তাত মোৰ ওয়াইফ শিৱসাগৰৰ পৰা আহি আছে তাই প্ৰায় 8:30 বজাত আহি পাব গতিকে তাৰ আগতে মই এতিয়া গৈ পাব লাগিব তো মই গৈ আছো তো চলো মই যাও তাইক লগ কৰো তাইক লৈ আহো Flashing lights dance with fire in the night I'm wired watch the time pass us by is this feeling lying could you pass the lighter yeah I'm trying to keep my cool nicotine in my veins flaming up desires what am I supposed to do cause it feels so good feeling wild like a zoo put me in a mood put me in a mood maybe I should've known that it ain't real how'd you know how to get into my feelings you're a trip giving me hopeless solution baby সৌগে ৰাতিখন মই বৰ্তমান অকলে গৈ আছো ইমান ৰাতি অন্ধকাৰ পৰিবেশ আৰু মানে সব নিজান কোনো একো নাই মই অকলে গৈ আছো এতিয়া বৰ্তমান মোৰ ওয়াইফ আহি আছে শিৱসাগৰৰ পৰা গতিকে মই তাইক আনিবলৈ গৈ আছো যেহেতু অকমান দেৰি হৈ গ'লে আগতে অকলে ৰখিব লাগিব hopeless solution hopeless solution you're a trip giving me hopeless solution yeah moving through all my feels you're blurring out my vision watching your every smile like your television in your eyes I see myself I'm falling make it make sense it must be the temptation speaking what am I supposed to do cause it feels so good feeling wild like a zoo put me in yeah finally উজনিৰ ৰেলখনি আহি চাপৰমুখ ষ্টেচন আহি পাইছেহি এতিয়া সময় প্ৰায় 2:50 অলপ ট্ৰেইন লেট হ'ল গতিকে মানে মেডাম আহি পাইছে আৰু মেডামক মই ট্ৰেইনখন ৰখোৱাৰ লগে লগে মেডামক লৈ গাড়ীত যাওঁ তাৰপিছত বাকি তো চলো মানে ট্ৰেইনৰ পৰা নামতে মই উঠাব পাহৰিলো মানে ফাইনেলি মেডাম আহি পাই গৈছে মেডাম আহি পাইছে এতিয়া সময় কিমান হৈছে সময় হৈছে 2:52 মানে অলমোস্ট 3টা বজাত ট্ৰেইন অকমান লেট হ'ল কিমান লেট হ'ল 10-15 মিনিট মান 10-15 মিনিট লেট হ'ল এতিয়া আমি মেডামক লগ পালো মানে আহোঁতে আহি পাব লাগে 2:50 নামিলে ন খুব পালো না ৰাতি ভালৰে ট্ৰেইনত পালো ফুলো আগে খোলা এতিয়া গৈ বিন্দাস খুই দিব আৰু দিনৰ 12টা লৈকে হ'ব তে চলো এতিয়া আমি মেডামক লগ পালো আৰু এতিয়া আমি লাহেকৈ ঘৰলৈ যাওঁ বাই বাই